মই ভাবো কি যে সাকসেস ধৰক মই এটা মোবাইল কিনিম বুলি ভাবি আছো মোৰ হাতত টকা পইচা কেইটামান আছে মই মোবাইল এটা কিনিছো এটোৱে মোৰ কাৰণে এটা সাকসেস ধৰক মই এটা ইউটিউব চেনেল খুলিম বুলি ভাবিছো এটা ইউটিউব চেনেল এটা খুলিলো খোলাৰ পিছত আপোনাৰ ৰেগুলাৰ ভিডিঅ' দি আছো এটোৱে মোৰ কাৰণে এটা সাকসেস এনেকুৱা নহয় যে ডাঙৰ ডাঙৰ গাড়ী হ'ব লাগিব ঘৰ হ'ব লাগিব টকা পইচা বহুত হ'ব লাগিব এনেকুৱা নহয় মানে আপুনি ধৰক মই এজনৰ লগত লগ কৰিম বুলি ভাবিছো যে তেখেতৰ লগত মই লগ কৰিম কথা পাতিম বা মোৰ এক মাহৰ আগৰ পৰা ভাবি আছো মোৰটো সপোন মই ধৰক তেখেতক লগ পাইছো কথা পালো এটোৱে মোৰ কাৰণে এটা সাকসেস এটোৱে এনেকুৱা নহয় যে আপোনাৰ বহুত কিবা কিবি কৰিও মেহনত কৰিব লাগিব তাৰ পিছত যেটো হ'ব সেইটো সাকসেস এটো হয় সাকসেস এটো হয় কিন্তু এটা কথা যে আমি কিবা এটা কৰিবলৈ হলে সৰুৰ পৰাই ডাঙৰ হ'ব লাগিব জিৰোৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব ধৰক এটোই মই কিবা এটা কিনিম বুলি ভাবি আছো মই সাপোজ মোবাইল ফোন এটা কিনিম বুলি ভাবি আছো মোবাইল এটা কিনিলো এটোৱে মোৰ কাৰণে সাকসেস এটোৱে সৰু সৰু যিবিলাক মানে সেলিব্ৰেট আছে এই সেলিব্ৰেট কৰিব লাগে কাৰণ ডিম্পু বৰুৱাই কৈছে নহয় আমাৰ প্ৰিয় ইউটিউবাৰ যেতিয়া তাৰ মানে 100 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে তেতিয়া মানে এটা সেলিব্ৰেট কৰিছে কাৰণ সেলিব্ৰেট কৰিছে মনটোত কিবা এটা ভাল লাগে যে মোৰ 100 সাবস্ক্ৰাইবাৰ হলো হৈ গ'ল কেনেকুৱা এটা ভাল লাগে আৰু কিছুমান মানুহ আছে আপোনাৰ 1K 2K হৈ যায় কিন্তু সেলিব্ৰেট নকৰে সেলিব্ৰেট কৰিব লাগে যাতে মনত আনন্দ এটা আহে সেইকাৰণে সেলিব্ৰেট কৰিব লাগে কিন্তু সকলোৱে ট্ৰাই কৰিব লাগে যে আজি নহয় মোৰ তাত এইটো নাই সেইটো নাই এইটো নাই যেতিয়া আহিব তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম নহয় এতিয়া যি আছে তাকেই দি ষ্টাৰ্ট কৰা কাৰণ জিৰোৰ পৰা আৰম্ভ কৰিব লাগিব সাকসেস পাবলৈ হলে এতিয়াৰ পৰাই যেতিয়া মই ভাবিছো তেতিয়াৰ পৰাই চেষ্টা কৰিব লাগিব এনেকুৱা নহয় যে মোৰ হাতত এটো আহিব লাগিব হেতু লাগিব এনেকুৱা নহয় মানে এতিয়াই মই ভাবিছো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিব লাগে তেতিয়াহে সাকসেস পাব আপুনি চাওক ডিম্পু বৰুৱা চাইকেলেৰে নলবাৰী যেটো মানে বজাৰ আছে সেই চাইকেলেৰে দেখুৱাইছিল তাৰ পিছত এতিয়া চাওক আপুনি থাৰ লৈছে বাইক লৈছে কিবা কিবি বহুত কিবা কিবি লৈছে এটো ক'ব বিচাৰিছো তোমাৰ তাত যি আছে চাওক মোৰ তাত ভাল এটা মোবাইল নাই ভাল এটা যদি মোবাইল এটা আছে কেমেৰা একেবাৰে বেয়া তুমি তাকে ষ্টাৰ্ট কৰা কাৰণ ডিম্পু বৰুৱা চাইকেলেৰে ষ্টাৰ্ট কৰিছিল হা এটা তোমাৰ তাত যি আছে তাকে দি ষ্টাৰ্ট কৰা এদিন নহয় এদিন সাকসেস হ'বা এটোৱে মোৰ গ্যাৰান্টি কাৰণ মই পাইছো বহুত কিতাত মানে প্ৰমাণ পাইছো বুজি পাইছে এটোৱে থ্যাংক ইউ সো মাচ